চৰকাৰৰ এই পলিচিটো যদি আজি অসমৰ ৰাইজে প্ৰতিবাদ নকৰে তেতিয়াহ'লে অসমীয়া মাধ্যমৰ বিদ্যালয় নাথাকিব, বড়ো মাধ্যমৰ বিদ্যালয়ও নাথাকিব। কাৰণ 50% ইংলিছ 50% অসমীয়া, 50% ইংলিছ 50% বড়ো, এই 50-50 স্কুলৰ কনচেপ্টটো অসম চৰকাৰ তাত আহিলে কেনেকৈ? বড়োসকলেহে আগতে ডিভাইড আছাম 50-50 বুলি কৈছিল। এতিয়া চৰকাৰে আকৌ সেইটোকে ফ'ল' কৰি পেলাই মানে অসমীয়া মাধ্যম 50-50, বড়ো মাধ্যম 50-50 কৰিব বিচাৰিছে। চবতে ইংৰাজী মাধ্যম 50% জাপি দি পেলাই এইটো মানে আহি থকা সময়ত অসমৰ কাৰণে মাংগলিক হ'ব বুলি আমি নাভাবোঁ। কাৰণ অসমীয়া জাতিয়ে জাতি হিচাপে জীয়াই থাকিবৰ কাৰণে এইটো গ্ৰহণ নকৰিব, আৰু আমি বড়োসকলেও বড়ো জাতি হিচাপে আমি জীয়াই থাকিবৰ কাৰণে আমি এইটো গ্ৰহণ নকৰোঁ। আমাক যদি কোৱা হয় যে আপোনালোকে বড়ো ভাষাটো বাদ দিয়ক আৰু একেবাৰে চব ভালখিনি লৈ লওক, ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ লৈ লওক বুলি ক'লেও আমি সেইখিনি গ্ৰহণ নকৰিম। আমাক ভাষাটোহে লাগে। আমি ভাষা আৰু জাতিৰ পৰিচয় হেৰুৱাই পেলাই আমাক মানে IAS অফিচাৰ, ACS অফিচাৰ নালাগে। এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। 6.3 দফা ইমপ্লিমেণ্ট কৰিবই লাগিব। কাৰণ অসম চৰকাৰে সেই চুক্তি কৰিছে, ভাৰত চৰকাৰে সেই চুক্তিখন স্বাক্ষৰ কৰিছে। গতিকে তেওঁলোকৰ যি কমিটমেণ্ট, সেই কমিটমেণ্ট তেওঁলোকে ফুলফিল কৰিব লাগিব। এই কথাখিনি আমি BTR প্ৰধান প্ৰমোদ বড়োৰ লগত আমি যোৱাকালি মানে আনুষ্ঠানিকভাৱে আলোচনা কৰিছোঁ, আৰু মানে কাউন্সিল চৰকাৰে এই সংক্ৰান্তত আমাৰ যি মত সেইখিনি তেখেতসকলে অসম চৰকাৰক অৱগত কৰিব বুলি আমাক জনাইছে। দেখা যাওক পৰৱৰ্তী সময়ত মানে চৰকাৰে কি ৰেছপন্স কৰে। ইতিমধ্যে আমি আপোনালোকক জনাইছোঁৱে যে অসম চৰকাৰে বৰ্তমান মানে অসমত আৰু কোনো বিদ্যালয় প্ৰাদেশিকৰণ কৰা নহ'ব বুলি যিটো ঘোষণা কৰিছে, আৰু বিজ্ঞান আৰু গণিত এই বিষয়টো ইংৰাজীতে পঢ়াব বুলি ঘোষণা কৰিছে, আৰু লগতে মিক্স মিডিয়ামৰ স্কুলবোৰলৈ মানে ইংৰাজী মাধ্যম জাপি দিয়া হ'ব এই কথাটো ঘোষণা কৰিছে, আৰু লগতে বিধায়কসকলক কৈছে যে প্ৰতিজন বিধায়কে এখনকৈ চৰকাৰী বিদ্যালয় মানে চিলেক্ট কৰি দিব লাগে, আৰু সেই বিদ্যালয়বোৰ CBSEৰ ইংৰাজী মাধ্যম কৰিব চৰকাৰে। এই কথাটোত আমি বড়ো সাহিত্য সভা, ABSU, অসম সাহিত্য সভা আৰু সদৌ অসম ছাত্ৰ সন্থা আমি সকলোৱে আমি অগ্ৰাহ্য কৰিছোঁ। সেই কথাখিনিকে আমি ৰাইজৰ ওচৰত আনিবলৈ কাৰণে আমি ওদালগুৰিৰ পৰা চিৰাং জিলা আৰু আজি কোকৰাঝাৰ জিলাত আমি সজাগতা সভা আমি অনুষ্ঠিত কৰিছোঁ, আৰু এই সভাত আমি শিক্ষাবিদ, বুদ্ধিজীৱী আৰু সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলক মাতিছোঁ।